Hey guys, বলকচোন গেট ৰেডি ভিডিঅ' এটা বনাওঁ। একচুৱেলি মোৰ ফ্ৰেণ্ডৰ জৰুণ হয়, তাত মাতিছে। এইটো অনলাইনৰ পৰা ড্ৰেছ লৈছিলোঁ আৰু এয়া এক্সেচাৰিজ অনলাইনৰ পৰা লোৱা হয়। চেইনটো খুব ধুনীয়া হয় আৰু এইটো গ'ল্ডৰ হয়। ইয়াৰিংছটো খুব সৰু হয় আৰু এয়া মই গ্লিচাৰিন লগাই ল'ম। তাৰপাছত মই এয়া ফাউণ্ডেশ্যন লগাই ল'ম আৰু ফাউণ্ডেশ্যনটো লগালে মানে মই বেছি মেকআপ কৰিব নাজানো, যিখিনি জানো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ। আৰু এয়া মই বেবী পাউডাৰ লগাই ল'লোঁ। বেবী পাউডাৰ লগাই ল'লে মেকআপটো অলপ ছেট হৈ থাকে। আৰু মই আইশ্বেডোৱে এয়া ব্লাছাৰ কৰি লগাই ল'ম। ইয়াতে ব্লাছাৰ লগালে অলপ ভাল লাগে যিহেতু, তাৰ কাৰণে আইশ্বেডোৱে ব্লাছাৰ কৰি লগাই ল'লোঁ। ফ্ৰেণ্ডৰ বিয়া বুলি মনটোও ভাল লাগি আছে, ভাবিলোঁ ভিডিঅ' এটাই বনাই লওঁ। স্কুল ফ্ৰেণ্ড হয়, তাই গ'ল বেলেগ কলেজত, মই গ'লোঁ বেলেগ কলেজত। তাৰ কাৰণে ফ্ৰেণ্ডশ্বিপটো এতিয়া নাই বাৰু তেনেকুৱা, বাট গাঁৱৰে হয়, তাত মাতিছে। লগৰ ফ্ৰেণ্ডবোৰো আহিব, তাৰ কাৰণে মনটো বহুত ভাল লাগি আছে মোৰ। এয়া মোৰ হেয়াৰ ষ্টাইল কৰিব আছে, বাট মই হেয়াৰ ষ্টাইল কৰিব নাজানো। যিখিনি জানো সেইখিনি কৰি আহোঁ আৰু এয়া মই যাব ওলাইছোঁ। বাই বাই। আকৌ